এনেকৈ টাৰ্ণ হৈ যাব বুজি পালানে হ'ব 1 2 3 4 এইটো 2 নম্বৰ আছে again 1 again 1 3 4 হ'ল 3 নম্বৰ এইটো চাইড example 1 2 3 এটা এক্সাৰসাইজ হ'লে shoulder level ekdom सीधा tu boli ko ekdom pura straight akafale pointing to sky ekdom angoli kita सीधा ei aru jabo tola khai action ako koe 1 aru agole aru duই মান এতিয়া ভালে কৰি 1 2 4 4 3 4 লগতে ভৰি দি উঠাই ন এটো কেন হ'ব 6 মানে এটা ৰাইট লেগ কই কেটাই 1 2 3 4 সাতটা হলনে 8 নম্বর লিখি দিছ না 1 2 3 1 এটা তুমি এক নম্বৰ কি কৰিবা 1 2 ক্ল্যাপ 3 4 4 টো কোতে হাতখন ইয়াত এটো ক্ল্যাপ হ'ব নালাগে ইয়াত কৰিবা এনেকে সাউন্ড দিব নালাগে বুজিলা নে লাহেকে আনিবা 1 2 এটো প্লান কি হ'ব তললে থাকিব আতৰ তলুৱা ক্ল্যাপিং হ'ব 3 4 এটো ভইটো ইকন নাই এটো তোমাক বহিও কৰিব পাৰিবা গোটেই কিন্তু হাতখন মিলিব দিতে মাৰা যায় 1 2 3 4 এই আটটা ইয়াৰ তোমাৰ যদি মনত আছে নাই এতিয়া মই তোমাক কি কৰিম আটটা সাইডে কাউন্ট কিমান হ'ব 8 6 32 এতিয়া মই বেলেগ কৰিব নাই 32 টা কাউন্ট কৰিম সাইডা সাইডা তুমি চেঞ্জ কৰি যাব নেকি বুজি পালা নে 2 3 4 1 2 3 4 1 2 3 4 1 2 1 1 2 3 4 1 2 3 4 1 এটা